আসসালামু আলাইকুম মোৰ সন্মানীয় দিনী ভাই বন্ধুসকল খুব গুৰুত্বপূৰ্ণ এটা আমলৰ বিষয়ে আপোনালোকক মই ক'ম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব স্কিপ নকৰিব কাৰণ যদি গোটেইখিনি কথা ভালদৰে বুজি নাপায় তেনেহ'লে কামত নাহিব আল্লাহ পাকৰ ৰহমতত কিছুমান এনেকুৱা আমল আছে আপোনালোক সকলোকে জানে যিসকলকে আমলৰ ওপৰত বিশ্বাস কৰে আমল বহুত পাৱাৰফুল হয় আল্লাহ পাক ৰব্বুল আলামিনে আমলত ইমান পাৱাৰ ৰাখিছে সেই বেলেগত এইটো পাৱাৰ বেলেগত শক্তি নাই আল্লাহৰ এটা সিফাতি নাম আছে এই সিফাতি নামটো ইমান গুণ আছে সেই গুণটো মই আপোনালোকক এটা গুণৰ বিষয়ে ক'ম যদি স্বামী স্ত্ৰী হাজবেণ্ড ৱাইফৰ মাজৰ সম্পৰ্ক যদি কিবা কাৰণত যদি বেয়া হ'ব ধৰে এনি টাইম কাজিয়া কোনো কাৰণত ঘৰখনত থাকি শান্তি নালাগে অশান্তি ক'ৰবাৰ পৰা যদি গিৰিয়াক আহি পায় কিবা কাৰণত সেইখিনি সময়ত যদি গিৰিয়াক আহি ঘৈণীয়েকক যদি কিবা মাত দিলে বা কিবা ক'লে ঘৈণীয়েকৰ খং উঠি যায় বা ঘৈণীয়েকেও যদি গিৰিয়াকক কিবা কয় গিৰিয়াকে কোনো কাৰণ কথা নুশুনে নামানে এটা অশান্তিৰ পৰিস্থিতি হৈ যায় এনেকুৱা এটা মুহূৰ্ত আহি যায় যে ডিভোৰ্চ পৰ্যন্ত কৰিব লগা হৈ যায় যদি তেনেকুৱা কাৰোবাৰ হৈ আছে ইনশাআল্লাহ আমলটো কৰক আল্লাহৰ এটা নাম সিফতি নাম ইয়া ৱাদুদু মই স্ক্ৰীনত লিখি দিছোঁ প্ৰথমতে আৰবিকত লিখি দিছোঁ ইয়া ৱাদুদু ইংলিছতো লিখি দিছোঁ অসমীয়াতো লিখি দিছোঁ মই 3000 বাৰ পঢ়িব নামাজৰ পিছত আৰু প্ৰথমতে দুৰুদে ইব্ৰাহিম পঢ়িব দুৰুদে ইব্ৰাহিম বুলি কওঁতে নামাজত যিটো দুৰুদ পঢ়া যায় আচলতে এই আমলটোৰ শৰ্ট হৈছে নামাজ পঢ়ি কিনে আপুনি মিঠা বস্তুত ফুকাই খুৱাব যিকোনো মিঠা বস্তুত ফুকাই খুৱাব পাৰে ইনশাআল্লাহ দেখিব এইটো যদি আপোনাৰ 3 দিনৰ মূৰত সপ্তাহত এবাৰ এনেকৈ যদি কৰে চাব কেইদিনমান কৰিলে এনেকুৱা এটা শান্তি ঘূৰি আহিব আপুনি কল্পনা কৰিব নোৱাৰিব মেইন হৈছে আপোনাৰ ইয়াকিন আৰু বিশ্বাস ৰাখি কিনে কৰক ইনশাআল্লাহ আল্লাহ ৰাব্বুল আলামিনে সেই সংসাৰত মিয়া বিবিৰ মাজত স্বামী স্ত্ৰীৰ মাজত বহুত সুখ শান্তি আনি দিব ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ এইটো নতুন চেনেল